हेलो फ्रेंड्स मोर एटी नतुन भ्लगले आपनालोक सकलोके स्वागतम जानाइछु। जेहेतु भाद माह चलि आछे हेइ कारणे आमार घৰৰ পৰা नामघৰত এখন আজি শৰাই আগবঢ়াব আৰু মই সেই তাতে যাবলৈ এনেকৈ সাজি কাচি ওলাইছোঁ। ভাবিলোঁ আপোনালোককো দেখাওঁ, তেন্তে ভক্তি চাই যাব। এতিয়া মই গাড়ীত বহি ল'লোঁ। যেহেতু আজি আমাৰ শৰাই দিম সেইবাবে বহুত বস্তু আছে আৰু খোজকাঢ়ি নিবলৈ অলপ অসুবিধা হয়, সেইকাৰণে খুৰাই আমাক গাড়ীতে থৈ আহিছেগৈ। এয়া মই, মা আৰু বা এজনী আছে। তাৰপিছত আগফালে খুৰা আৰু সৰু ভাইটি এটা। আৰু এতিয়া আমি নামঘৰ পালোহি, ভিতৰলৈ গৈ আছোঁ। এয়া ইফালে আমি নামঘৰ আহি পালোঁ। আমি মানে অলপ সোনকালে আহিলোঁ যোগাৰখিনি লৈ। শৰাই পাতি থাকিব লাগিব যে। এয়া আমাৰ নামঘৰৰ ভিতৰৰ ভাগ। এয়া আমাৰ থাপনা ভাগ। তাৰপিছত মই আজি ভিডিঅ' বনাম বুলি সোনকালে আহিলোঁ, কাৰণ বহুত মানুহ থাকিলে লাজ লাগে দিয়কচোন। বহুত বেছি গৰম লাগিল, যিহেতু ইমান গৰম সেইকাৰণে অলপ ফেনৰ তলত বহি আছোঁ। লাহে লাহে মানুহবোৰ আহিব আৰু মায়ে কিবা কিবি কৰি আছে। এয়া মা। ইফালে আমি মা আৰু মই সোনকালে আহি ৰখি আছোঁ, কোনো আহিয়ে পোৱা নাই এতিয়ালৈ। আমনি লাগিছে। আহিব আৰু লাহেকৈ মানুহবোৰ। সকলো নাই, বাপ সকলো নাই। আমি মানে তেতিয়া বেলেগ ফালেদি সোমাইছিলোঁ, তাৰপিছত আৰু এবাৰ ওলাই আহিলোঁ। ভাবিলোঁ আৰু অলপ ভিডিঅ' কৰোঁ। এইটো হৈছে বাটচৰা। খোলা আকৌ সোনকালে। আমি মানে নামঘৰত কেতিয়াবাতে সোমালোঁ। তাৰপিছত আমাৰ ককা এজনক মাতিব গৈছিলোঁ শৰাইৰ কাৰণে যোগাৰ কৰিব। ভাবিলোঁ সেইকাৰণে আৰু এবাৰ ভালকৈ আপোনালোকক দেখাই দিওঁ। তাৰপিছত ইফালে মায়ে ফুল ছিঙি আছে, পূজা দিবলৈ ফুল কেইটামান ছিঙিব দিছে। তাৰপিছত সেইটো ৰাইজৰ পুখুৰী। আৰু এতিয়া আইসকল আহি পালে, তাৰপিছত নাম আৰম্ভ কৰিছে। চাওকচোন আপোনালোকে। যিহেতু আজি বহুত গৰম আছিল, সেইবাবে মই ইমানখিনিয়ে ভিডিঅ' কৰিলোঁ আৰু ভিডিঅ' কৰি থাকিবই এলাহ লাগিল। তেন্তে আপোনালোকে ইমানখিনিয়ে চাওক। আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আপোনালোকৰ চাই কেনে লাগিল কমেণ্টত জনাব। আৰু এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে অতি শীঘ্ৰে লগ পাই আছোঁ।